বহুত দিনৰ পৰা আৰাধ্যাক এনেকুৱা এখন মেজিক বৰ্ড আনি দিম বুলি মনতে ভাবিয়ে আছিলোঁ, কিন্তু পেহীক আহোঁতে এবাৰ লৈ আহিলে। আৰু এইখন খুব ভাল হয় ইউজ কৰিবৰ কাৰণে, কাৰণ ইয়াত আপুনি ধুনীয়াকৈ লিখিবও পাৰে, ধুনীয়াকৈ মুছি দিবও পাৰে। আৰু ইয়াতে এনেকুৱা ধৰণৰ কিছুমান টুল আছে যোনকেইটা আপোনালোকে বেলেগ বেলেগ শ্বেপ দি বনাবও পাৰে। আৰু এইখন আৰাধ্যাতকৈ বেছি মইহে এনজয় কৰিছোঁ। আপোনালোকক যদি এইখনৰ লিংক লাগে তেনেহ'লে মোক ফ'ল' কৰি লিংক বুলি কমেণ্ট কৰি দিব, আপোনাৰ ইনবক্সত লিংকটো গুচি যাব। আৰু সৰু ল'ৰা ছোৱালীৰ বস্তুবিলাক ইমান কিউট থাকে ন। এইটো চাওক কিমান ধুনীয়া বেগ আৰু টুপি এটা। মোৰ লগৰ এজনী আৰু বা এজনী আহিছিলে, তেওঁলোকে লৈ আনিছিলে আৰু তাই সেইকেইটাৰ লগতে খেলি আছে। আৰু ইফালে ভণ্টি আৰু মই আহি পালোহি মামাহঁতৰ গাঁৱত। আৰু ভণ্টি আহিলে মানে আমাৰ দুজনী কোনে পায় আৰু ল'ৰা ছোৱালী মাৰ হাতত দি দুজনী খুব ফুৰো মানে কৰিব লগা বহুতখিনি কাম থাকি যায়, যোনখিনি তাই আহিলেহে মানে দুজনী মিলি কৰিবলৈ ভাল। আৰু সেইকাৰণে তাই আহিলে দুইজনী মানে পাবলৈ টান ঘৰত। আৰু এইফালে মামাহঁতৰ গাঁৱৰ পৰিৱেশটো খুব ধুনীয়া হয়, ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে। তাৰ পৰা অলপমান সিঁচিবৰ কাৰণে শুকান ফুল লৈ আহিলোঁ। তাৰপাছত মামাহঁতৰ গাঁৱৰ একেবাৰে ফ্ৰেছ শাক পাচলি যি আছে চব টালি টোপোলা বান্ধি ঘৰলৈ বুলি আহিলোঁ। আৰু ঘৰ পাই আহি অলপমান ৰৈ আকৌ মানে এফালে যাবলৈ আছেই, মানে পোষ্ট অফিচত অলপমান পাৰ্চেল পঠাব আছে, সেইফালে যাবলৈ আছে। তাৰ আগতে ঘৰত আহি পাই দেখোঁ যে আমাৰ আৰাধ্যা আৰু আমাৰ বেটা পূৰা খেলি আছে মাটি বালিৰ লগত। আৰু এনেকৈ তাই ককাইক আহিলেহে খেলিবলৈ পায়, অলপমান খেলিছে ধুনীয়াকৈ। আৰু ইফালে মই অলপমান পাৰ্চেল পেকিং কৰিব লগা আছে, সেইখিনি পেকিং কৰি আকৌ দিবলৈ যাবলৈ ওলালোঁ। তাৰপাছত পাৰ্চেলৰ টোপোলা লৈ এনেকৈ গৈ আছোঁ। আৰু যিদিনাখন পাৰ্চেলৰ টোপোলাটো অলপমান গধুৰ থাকে সেইদিনাখনে মনটো ভাল লাগে।